জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি আছিল? উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি আছিল? উত্তৰ বনফুল। প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি আছিল? উত্তৰ ভাইটি। কিমান চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন চলিছিল? উত্তৰ 1969 চনত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যগৰাকীৰ নাম কি আছিল? উত্তৰ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ। শকুন্তলা গ্ৰন্থখন কোনে অনুবাদ কৰিছিল? উত্তৰ লম্বোদৰ বৰা। কেৱল মহিলাৰ বাবে প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল? উত্তৰ উৰুলি। প্ৰথম অসমীয়া নাটক কোনখন আছিল? উত্তৰ বিন বৰাগী। বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ মাধৱদেৱে। প্ৰথম অসমীয়া স্কুল আলোচনীখনৰ নাম কি আছিল? উত্তৰ প্ৰভাত।